তোমালোকৰ বস্ত্ৰসমূহ মই নথওঁ তেতিয়া দুঃসাহস নাই পাবেতো তোমালোকে বস্ত্ৰসমূহ মই আনি তদন্তত ওলমাই ৰাখিছোঁ। তোমালোকৰ যদি বস্ত্ৰ লাগে তেতিয়া তোমালোক পাৰলৈ উঠি আহা আৰু নিজ নিজ বস্ত্ৰসমূহ লৈ যোৱাহি। তললৈ গ'লগৈ নহয় হেৰিটো। এখন হাতে চুটি কৰিলে বেদৰ শাস্ত্ৰমতে সেই হাত চেদৰৰ যোগ্য। তোমালোকক যদি বস্ত্ৰ লাগে 2 হাত কীৰ্তনজলি কৰি মোক প্ৰাৰ্থনা জনোৱা, তেতিয়াতে মই তোমালোকৰ বস্ত্ৰ ঘূৰাই দিম গোপীসকল। No
হ'ব গোপীজন তোমালোকৰ শক্তিত মই তুষ্ট হৈছোঁ এয়া তোমালোকৰ বস্ত্ৰসমূহ Dunia oi. তোমালোকে মোৰ প্ৰিয় পাত্ৰী কাৰ্টেন খেলি পূজাত সন্তুষ্ট হৈছোঁ মই তোমালোকে এতিয়া নিজ নিজ ঘৰত লৈ যোৱা তোমালোকৰ মনোবাঞ্ছা মই শীঘ্ৰে অতি শীঘ্ৰে পূৰণ কৰিম শৰতৰ পূৰ্ণিমা ৰাতি আমি যেতিয়া ৰাখো ক্ৰিয়া কৰি আৰম্ভ তেতিয়াই তোমালোকৰ ভক্তৰ হিচাপে মই মনোবাঞ্ছা কৰি পূৰণ तुम्हारे चरण তুমি ত্যাগ নকৰিবা প্ৰাণনা নাম দি ল'ৰা ভাওনাত নাই কিবা কয় কৰ্তব্যত সংগয়জ্ঞ